এনেইতো মই দালি খাই খুব বেয়া পাওঁ কিন্তু মোৰ এইকেইদিন যে একদম মচুৰ দালিৰ পকৰি খাবলৈ খুব মন গৈ আছিলে তাৰপিছত মই ভাবিলোঁ যে নাই এনেকৈ এলাহ কৰি থাকিলে নহ'ব বনাই লওঁচোন কেনেকুৱা হয় একদম চিম্পুলকৈ বনাইছোঁ সৰহকৈ পিঁয়াজ দিছোঁ জলকীয়াও সৰহকৈ দিছোঁ মই জলকীয়া খাই খুব ভাল পাওঁ একচুৱেলি এতিয়া খাব নালাগে ইমান তথাপিতো মাজে মাজে অলপ খাই দিওঁ আৰু লগতে ধনিয়া চাটনি বনাম বুলি ভাবিছিলোঁ মোৰ মানুহজনে ধনিয়া অনাৰ জেগাত কিবা বেলেগ পাতহে লৈ আহিলে পিছতে তেওঁ দেখিছে তাৰপিছত মই ক'লোঁ ঠিক আছে একো নাই মই কেচাপৰ লগতে খাই ল'ম মেগী চচ আছিলে দালি পকৰি কোনে বনাই ভাল পায় মোক জনাব দেই কমেণ্টত মই কিন্তু আজি বহুত দিনৰ মূৰত বনাইছোঁ বহুত ভালো লাগিছিল প্ৰথমে ভাবিছিলোঁ হ'ব নাই বেচনো নাছিলে বেচন অকণমান দিব লাগিছিল নেকি মই বাৰু ইমান মানে আইডিয়াটো নাহিলে কিন্তু মই অকল পূৰা মানে মগু দালি পেষ্টৰ দিয়ে বনালোঁ আৰু ধুনীয়া হৈছিল কালাৰটো আপোনালোকে দেখিছে আৰু লগতে খাবলৈ বহুত ক্ৰাঞ্চি হৈছিলে আজিৰ কাৰণে ইমানেই বাই বাই মই খাইছোঁ আপোনালোকক দেখাইছোঁ দেই